আমি এতিয়া পৰাতে বুটলিম হা আহি আছো আমাৰ লগত আছে নমস্কাৰ লাগি আছো আৰু এতিয়া লকডাউনৰ দিন বাহিৰত ক'তো যাব পৰা নাই সেইকাৰণে মানে আঁতৰৰ মানুহ আহিবলৈ দিয়া নাই আমি সজাগতা পূৰা ৰাখিছোঁ 1 মিটাৰ ডিষ্টেঞ্চটো অকণমান আমি মেইনটেইন কৰি ৰাখিছোঁ হা ইয়াৰ লকডাউন সেইকাৰণে আমি ঘৰত থাকি মানে এইবিলাক মানে প্ৰকৃতিৰ কিছুমান আমি নিয়ম পালন কৰিছোঁ ইয়াতে পৰুৱাটো পুহিছোঁ আমাৰ এতিয়া বতৰৰ বস্তু আমদলি পৰুৱা টোপ ভাঙি আছোঁ আমি এতিয়া আমদলি পৰুৱা টোপ খাম এইটো মানে স্বাস্থ্যৰ কাৰণে বহুত মানে এটা বস্তু ভাল স্বাস্থ্যৰ কাৰণে উপকাৰী হা বহুত বেমাৰৰ কাৰণে ভাল বীজাণু নাথাকে পৰুৱা পাৰি আছে আপোনালোকক দেখাম আৰম্ভ কৰিছোঁ আমি উঠাই আছে ডাইৰেক্টলি দেখিছে নাই আছে মাছ আছে টোপ আছে হ'ব ধেৰ আছে পইচা ভৰাই দিলে পৰিছ আজি কিমান পৰুৱাৰ মৃত্যু হ'ব আজি প্ৰায় কোটি কোটি পৰুৱা মৃত্যু হৈছে আৰু মানে কি এতিয়া আমি পাতটো বাচি আছে যিটো লেটা বুলি কয় বাচি আছোঁ আমি এতিয়া আৰু টোপটো থৈ গৈছে গামলাত এক্সপেৰিয়েঞ্চ নাই হ'লেও মানে কি আৰু পৰম্পৰা ৰক্ষাকৈ খাই আছোঁ ক'বলৈ গ'লে জেগাই চেগাই কামুৰিছে তামোলিদাই ক'ব তামোলিদাৰ ভাষাত এয়া কাপোৰ মাৰি আছে পুৰা ঘূৰাই আছে দেখিছেনে পুৰা একদম বগা বগাবোৰ পুৰাটো হয় মানে পুৰা ঘূৰাই আছে দধি মন্থন কৰি আছোঁ মানে পৰুৱাবোৰৰ মূৰ ঘূৰাই দিছে আৰু পৰুৱাবোৰ লাগি যাব মানে পুৰা লাগি টোপো লাগি আছে কিন্তু পৰুৱা মানে সংখ্যাটো বেছি এয়া দিছে নাই কমানে টোপবোৰ ৱেইটটো বেছিতো চ' টোপখিনি পৰি পখিলা বুলি কয় দেই পখিলাজনী দেখাই দিওঁ এইজনী ভালকে দেখক এনেই সেইটো গৰু বিহু আগদিনাখন খায় আৰু ৰাইজে চটত খায়ে থাকে এবাৰ মানুহবোৰ মৰি যাব যে এবাৰ কিন্তু ঠিকানা নাইতো কৰোণা পাই গৈছে এই বাচি আছে বস্তুটো ওপৰত যিটো পঙি আছে এইটো পখিলা বুলি কয় পখিলাটো বাচি আছে এতিয়া পৰুৱাটো আপোনাৰ উঠাই দিছে টোপবিলাক মানে আমি এতিয়া সম্পূৰ্ণ চেনিটাইজ কৰিম চালনী নহ'লে নাই এটা এটাকে বাচি পেলাব অলপ কষ্ট হয় আৰু কিন্তু খাই ভাল লাগে ইয়াৰ মানে উপকাৰিতা বহুত বেছি মেইন কথা বাচিছে এইপিনে আপোনাৰ খৰাহিত বাচিছে আৰু এইপিনে হাতত বাচিছে মৰিছিলোঁ ফুলকেইজোপা চাই লওক কি মজা মজা কেইটামান খাই দিব কেঁচাকৈ খা পুৰা একদম এতিয়া ইয়াত আধা কেজি ওপৰত আছে পৰুৱাটো চাৰিফালে বাচি আছে দেখিছে আধা কেজি ওপৰত ওলাই গ'ল দাঙি দেখাই দিছোঁ আধা কেজি আছে মজাকৈ হৈ গ'ল চব কমপ্লিট এতিয়া আপোনাৰ তেলত দিব পৰা হৈ গৈছে আৰু কিহে বনাব এইটো বস্তুটো কৈ দিয়ক অলপ এইটো মানে হেৰি হ'ব অলপ সৰহকৈ তেল দি পিঁয়াজ তাত দি ভালকৈ একদম ৰঙাকৈ ফ্ৰাই কৰি বনোৱা হ'ব আৰু কিহৰ লগত খোৱা হ'ব মছলা চছলা দি মানে স্পাইচি মানে একদম মছলা চছলা কৰি দি ধুনীয়াকৈ মানে খোৱাটো কিহৰ লগত হ'ব খোৱাটো মানে এইটো ভাতৰ লগতে খাম আৰু ভাতৰ লগত এনেই কিহৰ লগত খাই ৰাইজে নাই সেইটোতো বহুতে এইবোৰ কিবা কিবি অলৌকিক বস্তু ব্যৱহাৰ কৰে